নমস্কাৰ। বক্তৃতা প্ৰতিযোগিতাৰ শ্ৰদ্ধাৰ সঞ্চালক মহোদয়, শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু উপস্থিত সদন, আজি নিৰ্ধাৰিত কৰি দিয়া বক্তৃতাৰ বিষয় হৈছে মোৰ প্ৰিয় গ্ৰন্থ। পৃষ্ঠাপাতত জ্ঞানৰ ধন, গ্ৰন্থই গঢ়ে উত্তম মন। হয়, গ্ৰন্থই হৈছে মানুহে জ্ঞান আহৰণ কৰিব পৰা উৎকৃষ্ট ভাণ্ডাৰ। এজন প্ৰকৃত বন্ধুৰ প্ৰাপ্তিৰ বাবে, অৱসৰ বিনোদনৰ বাবে, জ্ঞান অন্বেষণৰ বাবে গ্ৰন্থ অধ্যয়নেই হৈছে সৰ্বশ্ৰেষ্ঠ, যাৰ জৰিয়তে মগজুৰ বিকাশ ঘটাই মানৱ জাতিয়ে নিজকে কৃত্ৰিম বুদ্ধিমত্তাৰ যুগলৈ ৰূপান্তৰ ঘটাইছে। মোৰ বয়স অনুসাৰে মা দেউতাই মোৰ হাতত তুলি দিয়া সাধুকথাৰ গ্ৰন্থসমূহ, নতুন বিজ্ঞানী কোনে কেতিয়া কি আৱিষ্কাৰ কৰিছিল আদি গ্ৰন্থসমূহ পঢ়িবলৈ সৌভাগ্য হৈছে। সেয়েহে মোৰ আটাইতকৈ প্ৰিয় গ্ৰন্থ বুলি ক'বলৈ যাওঁতে মোৰ বাবে অলপ জটিল হৈ পৰে। তথাপিও মোৰ আটাইতকৈ প্ৰিয় গ্ৰন্থ বুলি ক'বলৈ যাওঁতে মই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বুঢ়ী আইৰ সাধুৰ কথাকেই ক'ম। এই গ্ৰন্থখন মোৰ প্ৰিয় হোৱাৰ কাৰণ হৈছে যে এই গ্ৰন্থখন অতি আনন্দদায়ক আৰু ৰসাল কথা কাহিনীৰ জৰিয়তে আমাৰ দৰে শিশুৰ মানসিক, বৌদ্ধিক আৰু নৈতিক বিকাশত সহায় কৰে, সামাজিক মূল্যবোধ আৰু সংস্কৃতিক প্ৰতিফলিত কৰে আৰু কল্পনা শক্তিক প্ৰখৰ কৰি তোলে। এই গ্ৰন্থখন মোৰ প্ৰিয় হোৱাৰ আটাইতকৈ প্ৰধান কাৰণ হৈছে যে এই গ্ৰন্থখনে ভাষা দক্ষতাক তীক্ষ্ণ কৰি তোলে। বান্দৰ আৰু শিয়াল, বাঘ আৰু কেঁকুৰা আদি অলৌকিক কাহিনীৰ জৰিয়তে অসমীয়া ভাষাটোক শুদ্ধকৈ শিকাত সহায় কৰিছে। সেইবাবে এই গ্ৰন্থখন মোৰ আটাইতকৈ প্ৰিয়। শেষত এটি কবিতাৰ পংক্তিৰে মই মোৰ চমু বক্তব্য সামৰণি মাৰিবলৈ আগবাঢ়িছোঁ। গ্ৰন্থৰ পাতত জ্ঞানৰ আলো, আন্ধাৰ ভাঙে মুহূৰ্ততে ভাল, নীৰৱ ভাষাত কয় কথা, জীৱন গঢ়ে সদা সততা। ধন্যবাদ।